আমাৰ ঘৰৰ ৰাজকুমাৰী তিনিজনী আছে নহয়, আজি তিনিজনীকে বন্দীশালত ৰখাইছোঁ। ইয়াত দেখিছে নহয়, ওপৰেদি উৰি আহে, সেইকাৰণে ওপৰতো মায়ে নেট দি একদম জপনা। বোলো ভালেই আছেনে সকলোৱে, আৰু আমিও ভালে আছোঁ দেই। আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ অন্য এটি ভিডিঅ'ৰ সৈতে। ইয়াৰ ৰাতিপুৱা গা পা ধুই আহিলোঁ, ধুই এতিয়া বিচনাখন পাৰি লৈছোঁ। আমাৰ ফালে আকৌ ঠাণ্ডাটো যোৱাই নাই। ৰাতি আকৌ লেপখন নললে নহয়েই দেখোন। বেলেগৰ গৈছে যদিও নাজানো, মোৰ কিন্তু ঠাণ্ডাটো বহুতেই বেছি আৰু গৰমটোও বেছি। আৰু বিচনা পাৰি মেলি আজৰি হ'লোঁ, আৰু মায়ে দেউতাহঁতক চাহ দিলে ৰাতিপুৱা। মোৰ অকণমান গা ধুই অহা দেৰি হৈছে। আজিকালি আকৌ ইমান গছপাত পৰে নহয় ৰাতি, ৰাস্তাটো বহুত সাৰিব লাগে, বাঁহপাত গছপাত, আৰু চোতালখনো একদম বহুত সাৰিব লাগে। এইফালে চাহ অকণমান খালোঁ, সোণকো হৰলিক্স দিলোঁ, দি আকৌ মা ভাগৰ তিয়নি আৰু মোৰ তিয়নি এয়া লৈ আহিছোঁ মেলিবলৈ। মায়ে সোনকালে গা ধুলে, আৰু পাকঘৰত মানে এইকেইদিন মা ৰান্ধনি হৈ আছে। আৰু এতিয়া মই চবৰে কাপোৰবিলাক ধুই এতিয়া মেলিবলৈ আহিছোঁ। এইফালে ভাইটিও কাপোৰকেইটা ধুই মেলি দিলোঁ, আৰু কাপোৰকেইটা অকণমান মেলি দিছোঁ। সোনকালে মেলি দিলে মানে সোনকালে শুকায়। আৰু ভিডিঅ'কণ অকণমান কৰি ৰখাই থওঁ, কেতিয়াবা কৰোঁ, কেতিয়াবা পাহৰিয়ে থাকোঁ। এইফালে আকৌ আমাৰ ৰাজকুমাৰী তিনিজনী আছে নহয় আমাৰ ঘৰত, ইহঁতকেইজনীক আকৌ কেতিয়াবা বন্দী কৰি নথ'লে একো বস্তু খাবলৈ নাপায়। আপুনি যিটোকে আমাৰ আকৌ চাহ তাহবিলাক বাহিৰত খোৱা হয় বেছিভাগ, ভিতৰত তেনেকুৱা খোৱা অভ্যাস নাথাকে। আৰু দেউতাহঁতে যিহেতু কাম কৰি থাকে বাহিৰলৈকে লৈ আহোঁ, তেনেকৈ খাওঁ। আৰু চাহ মানে পাৰিলে সিহঁতি গৰম চাহত মুখ দি দিবহি, এনেকুৱা বস্তু। আৰু সেইকাৰণে বান্ধি থোৱা থাকে। অকণমান দেৰি বান্ধি থ'লেও মানে বহুত শান্তিত থাকিব পাৰি। কিন্তু কি হ'ব, সিহঁতি কণীকেইটা দি থাকে, আৰু যিহেতু দোকানৰ পৰা কিনি খোৱাতকৈ কণীকেইটা নিকিনাকৈ ঘৰতে খালে বহুত ৰাহি হয়। আৰু ইফালে গোহালিটো সাৰি ল'লোঁ, ইফালে মায়ে ভাত দিলে নহয়, আকৌ ভাতকেইটাও খাই মেলি ল'লোঁ। আৰু ভিডিঅ'টো অকণমান কৰি ৰাখিছোঁ, আৰু যিহেতু দিনটোৰ ভিতৰত ব্লগ ভিডিঅ' এটা বনাই দিব পাৰিলে ভাল। সদায় দিবলৈ মানে এলাহ লাগে, কেতিয়াবা দিওঁ কেতিয়াবা নিদিওঁ। আৰু এইফালে দেউতাই গোহালি মানে আমাৰ এইফালে ভঁৰালৰ পিছফালে ঢেঁকীশাল আছে, ঢেঁকীশাললৈ এই বেৰখন নিছে। অকলে যিহেতু নোৱাৰে, সেইকাৰণে ককাহঁত আহিছিলে, আৰু দুপৰীয়া বেলাতে বেৰখন ধৰি ল'লে। আনফালে আকৌ মায়েও চাউল লৈ আছিলে, প্ৰত্যেকটোতে চাউল লৈ আছে। কিন্তু আমাৰ ঘৰটো বনাই থকা হৈছে, ভালকৈ সম্পূৰ্ণকৈ চব হোৱাগৈ নাই, সেইকাৰণে প্ৰত্যেকটো মানে অকণমান খালী কৰি থোৱা হৈছে। ইয়াতে চাউল তাউলবিলাক থোৱা হয়, আৰু লাহে লাহে বনাই থকা হৈছে যিহেতু। আৰু আগফালৰ গিলখনি লগাবলৈ আছে, সেইকাৰণে মানে অকণমান অলপ আধৰুৱা হৈছে। আৰু এইফালে চাউল ল'লোঁ অকণমান, আৰু মায়েও লৈ আছে, ময়ো অকণমান ট্ৰাই কৰিছোঁ, ইমান ভালকৈও নাজানো দেই। আৰু এইফালে বৰা চাউল আৰু মানে ভাতৰ চাউলো চব লোৱা হৈ গ'ল। এইফালে এবাকেট মায়ে ল'লে, কিন্তু ইমান ভুচি নাহে আৰু আজিকালি চাউলবিলাকত, আৰু ফেন দি দিয়ে যে চফা হৈ আহে। এয়া মই লৈছোঁ, বেছি ল'লে আকৌ মোৰ তুঁহটো নাযায়। আনফালে এতিয়া এইটো আবেলিৰ সময়ত দেই, আৰু আকৌ এতিয়া সন্ধিয়া হ'লেই নহয়, সন্ধিয়া লগাই আকৌ সদায় আমি পিঠা চাহ খাওঁ। আৰু ভাতটো যিহেতু আগবেলাতে খোৱা হয়, আৰু এইফালে জুই ধৰি ল'লোঁ, জুই ধৰি ধুনীয়াকৈ ডাঙৰ এটা পানী পিঠা বনালোঁ। আৰু ভিডিঅ'টো বিশেষ দীঘলীয়া কৰা নাই, অকণমান কৰি ৰখাই থওঁ, গোটেই দিনটোৰ ভিতৰত অলপ ভিডিঅ'। আৰু এতিয়া সন্ধিয়া মানে চাহ খোৱাৰ সময় হৈ গ'ল। এতিয়া পানী পিঠা বনালোঁ গুড় দি, আৰু ধুনীয়াকৈ আজি চৌকাটো মুচি কাচি থৈছিলোঁ। আৰু এইফালে ভাতো উঠাই দিলে মায়ে। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে, আজিলৈ বাই বাই।